যেতিয়াৰ পৰা টেষ্ট ক্ৰিকেট আৰম্ভণি হৈছে তেতিয়াৰ পৰাই পৃথিৱীৰ সকলো খেলুৱৈয়ে টেষ্ট ক্ৰিকেটত বগা কাপোৰ পিন্ধি খেলপথাৰত নামিছিল। কিন্তু আপোনালোকে কেতিয়াবা ভাবি চাইছেনে যে খেলুৱৈসকলে কি কাৰণত টেষ্ট ক্ৰিকেটত বগা কাপোৰ পিন্ধি খেল খেলিছিল? আজিৰ ভিডিঅ'টোত আপোনালোকক ভালদৰে বুজাই দিম আচলতে টেষ্ট ক্ৰিকেটত পৃথিৱীৰ সকলো খেলুৱৈয়ে কিয় বগা কাপোৰ পিন্ধি খেলিছিল। প্ৰথমখন টেষ্ট মেচ ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত 1977 চনত আৰম্ভ হৈছিল। প্ৰথমতে খেলুৱৈসকলে যিকোনো কাপোৰ পিন্ধি খেলপথাৰত নামিছিল। প্ৰথমতে তেওঁলোকৰ বাবে কোনো ধৰা বন্ধা নাছিল যে তেওঁলোকে বগা কাপোৰ পিন্ধিয়ে খেলিব লাগিব। টেষ্ট ক্ৰিকেটত প্ৰথম অৱস্থাত 6 দিন খেলা হৈছিল। সেইকাৰণে খেলুৱৈসকলক দিনৰ ৰ'দৰ তাপৰ পৰা বচাবলৈ বগা ৰঙৰ কাপোৰ পিন্ধিবলৈ দিয়া হৈছিল। অন্য ৰঙে খেলুৱৈসকলৰ ৰ'দৰ তাপত খেলিবলৈ বহুত সমস্যাৰ সন্মুখীন কৰিছিল, কিন্তু বগা কাপোৰ পিন্ধি খেলুৱৈসকলে খেলিলে নিজকে আৰাম পোৱাৰ অনুভৱ কৰে। আৰু এটা বিশেষ কাৰণ হৈছে খেলবিধৰ জনপ্ৰিয়তা বঢ়াবলৈ বগা ৰঙৰ কাপোৰ ব্যৱহাৰ হৈছিল। 800 শতাব্দীত ব্ৰিটেইনত খুব ক্ৰিকেট খেলা গৈছিল আৰু পিছলৈ সেইকাৰণে ইংলেণ্ডে এই খেলবিধক নিজৰ ৰাষ্ট্ৰীয় খেল হিচাপে ঘোষণা কৰে আৰু তাৰ পিছত ইংলেণ্ডে এই খেলবিধক জনপ্ৰিয়তা বঢ়াবলৈ বগা কাপোৰ ব্যৱহাৰ কৰিছিল। আৰু প্ৰথমবাৰ 1992 চনৰ বিশ্বকাপত ক্ৰিকেটত ৰঙীন কাপোৰ দেখা পাইছিলোঁ আৰু তেতিয়াৰ পৰাই বনডে আৰু টেষ্ট ক্ৰিকেটত খেলুৱৈসকলে বগা কাপোৰ পিন্ধি খেলে। কিন্তু যিয়ে নহওক টেষ্ট ক্ৰিকেটৰ ৰঙা বল আৰু বনডে ক্ৰিকেটত বগা ৰঙৰ বলেই ব্যৱহাৰ হয়। এতিয়া আপোনালোকে নিশ্চয় বুজি পালে যে টেষ্ট ক্ৰিকেটৰ খেলুৱৈসকলে কিয় বগা কাপোৰ পিন্ধি খেলে। আজিৰ ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ। যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।